মেখেলাখিনি একেবাৰে ইস্ত্ৰি কৰিয়ে লওঁ আৰু এই যে ৰাণীৰ বিয়া খাবলৈ গৈছিলোঁ নহয়, একেবাৰে লেতেৰা হ'ল, ক'লা একেবাৰে মাটি হাতি লাগি কি যে হ'ল নহয়। এতিয়া আৰু ইস্ত্ৰি কৰি লওঁ আৰু ভালদৰে থৈ দিওঁ আৰু বাকচত ভৰাই। পাটৰ মেখেলা হাতত যে ধুব নোৱাৰি নহয়। এইকাৰণে আৰু ভালকৈ ইস্ত্ৰি কৰি থৈ দিওঁ আৰু আজি নহয় ৰাণীৰ আঠমঙলা আছে, আঠমঙলা খাবলৈ যাব লাগিব নহয়, সেইকাৰণে ড্ৰেছটো ভালকৈ পিন্ধি লৈছোঁ আৰু। মই নহয় কাপোৰবিলাক ইস্ত্ৰি কৰি পিন্ধো, ইস্ত্ৰি নকৰিলে আকৌ ফিটিং নহয় তেতিয়া আৰু মই মতা। মানে বেছি মতা দেখিব নহয়, সেইকাৰণে মই আৰু পুৰা কাঢ়া ইস্ত্ৰি মাৰো আৰু চুলিখিনি নহয় অকণমান ক'লা কৰি লওঁ নহয়, এইখিনি উলিয়াই লৈছোঁ আৰু অকণমান খপা কৰি লৈছোঁ, ৰঙা কৰি লৈছোঁ। মানুহজনে ষ্টাইল কৰা বুলি ক'লে কওক আৰু উপায় নাই, আজিকালি দিনকাল বেলেগ নহয়, আজিকালি আৰু সকলোৱে চাই বোৱাৰীবিলাকে কি পিন্ধে কি নিপিন্ধে, সেইকাৰণে আৰু ষ্টাইলটো কৰোঁ আৰু। আজি আৰু আঠমঙলাত চাব নহয় মোক সকলোৱে এই দৰা ঘৰৰ মানুহবিলাকে, মোৰ বৰ ভাল লাগিব, সেইকাৰণে একেবাৰে ভালদৰে ইস্ত্ৰি কৰি লৈ পিন্ধি আছোঁ আৰু। ইস্ত্ৰি কৰোঁ দে আৰু সোনকালে ইস্ত্ৰি কৰি আৰু যাব লাগে আঠমঙলা খাবলৈ। হেই মহাজনী, মোৰ এই জিন্স পেণ্টখন ইস্ত্ৰি কৰি দিয়াচোন। তুমি যে ইস্ত্ৰি কৰি আছা, একেবাৰে মোৰ পেণ্টখনো ইস্ত্ৰি কৰি দিয়া, ময়ো যাব লাগিব বজাৰলৈ। আজি এখন মিটিং আছে মানে আমাৰ কি কয় পাৰ্টিৰ। হেয়া মই নোৱাৰো দে আৰু আপোনাৰ এই কাপোৰ লং পেণ্ট চক পেণ্ট এইবিলাক ইস্ত্ৰি কৰিব, মোৰ এনে টাইম নাই, দেৰি হৈছে, আঠমঙলা যাব লাগিব, টেকটেকি আহি পাবই আৰু টেকটেকি নাহোঁতে মই ইস্ত্ৰিটো কৰি লওঁ, নহ'লে টেকটেকি আৰু ইস্ত্ৰিটো খুজিব নহয়, তেতিয়া আৰু ঘৰত লৈ গ'লে নিদিবই ঘূৰাই, ইস্ত্ৰি নিকিনে। এতিয়া আপুনি যি কৰে কৰক, ইস্ত্ৰি নিদাকৈ পিন্ধক আৰু আপুনিতো ইমান ষ্টাইল মাৰি ক'ত যায় আৰু মই আঠমঙলা খাবলৈ যাওঁ, আপুনি আৰু ষ্টাইল মাৰি ক'ত যায় এনেকৈ, পাৰ্টিহে কৰিব আৰু মিটিঙহে আছে, মোৰ যে বিয়া আছে, গতিকে মই যাওঁ, আপুনি পিছত ইস্ত্ৰি কৰিব নিজে। তুমি যদি ইস্ত্ৰি কৰি নিদিয়ে তেতিয়াহ'লে ইস্ত্ৰিটো মোক দি দিয়া, মই নিজে কৰিম। আগতে কাপোৰখিনি মই ইস্ত্ৰি কৰিবলৈ দিয়ক, আপুনি পিছত কৰিব দিয়ক, মোৰ বহুত কাম আছে, ভাত বনাব লাগে, আঞ্জা বনাব লাগে আপোনাৰ কাৰণে, নহ'লে আকৌ মই বিয়াত খাই আহিম দেখোন। তোমাৰ গোটেই মাহটো বিয়া পূজা এইবিলাক কৰোঁতে দেখোন যায়, মোৰ কাপোৰবিলাক কেতিয়াও ইস্ত্ৰি দিবলৈ নাপায়, ইস্ত্ৰিটো মোক দিয়া, যেন ইস্ত্ৰিটো তোমাৰ নামতহে লিখা আছে, নামটো লিখি থৈছা ৰমলা ইস্ত্ৰি বুলি, কিনো আৰু গোটেই নাম লিখি থ'ব লাগে ইস্ত্ৰিটোত। ইস্ত্ৰিটোত মোৰ নাম লিখি থৈছোঁ, তাতে আপোনাৰ কি হ'ল, ইস্ত্ৰিটো মইহে আনিছোঁ, এই যে জব কৰিছিলোঁ কিবা বেল বজোৱা স্কুলৰ, ইস্ত্ৰিটো মই আনিছোঁ, গতিকে মোৰ নামটো লিখি থমেই, আৰু টেকটেকি ইস্ত্ৰিটো লৈ যায় নহয়, সেইকাৰণে হেৰাবৰ ভয়তে মই নামটো লিখি দিছোঁ, তাতে আপোনাৰ কি হ'ল, আপুনি সকলোতে যে মোৰ ভুল দেখে, অপদাৰ্থ হাজবেণ্ড আপুনি। তোমাৰ কাপোৰ ইস্ত্ৰি দিব কোৱাতকে নোকোৱাই ভাল, মিছা মিছি অপদাৰ্থ কিবা কিবিবিলাক বদনাম কৰি থকা, যোৱা ষ্টাইল মাৰি যোৱা, একেবাৰে ইস্ত্ৰি মাৰি কাক দেখুৱাবলৈ যোৱা, এবাৰ বিয়া হৈছে আৰু হ'বলৈ মন নেকি? কি কৈছে আপুনি? আপুনি দেখোন ষ্টাইল মাৰি জিন্স পেণ্ট পিন্ধি, আৰু মই ষ্টাইল মাৰোঁতে আৰু একেবাৰে বেয়াকে ক'ব আহিছে, কথা ক'বলৈ আহিছে। যাওঁ মই থেপেচি ৰমলা, ধুমধুমি ৰমলা, মতি ৰমলা। এইজনে মোক একেবাৰে মতি থেপেচি বুলি একেবাৰে ইনচাল্ট মাৰিছে, ৰ'বা নিজে হ'লে কেটেঙা একেবাৰে কেটেঙা, দেহাটোত একেবাৰে নাই, খাব নোপোৱা কেটেঙা, একেবাৰে কি কয় পাখৰি নেকি, নিজৰ মানুহটো ইমান বেয়াকে ইনচাল্ট মাৰিছে মতি থেপেচি বুলি, মোৰ আকৌ যাবলৈ মন নোযোৱাই হ'ল আৰু আঠমঙলালৈ, নিজে এনে কিনাবলৈ ইমান চেষ্টা কৰি থাকোঁ, খোজকাঢ়ো দৌৰোঁ, এই যে গাখীৰ চাহ খাওঁ নহয় আৰু ভাতবিলাক খাওঁ বেছিকৈ, সেইকাৰণে আৰু মতা হ'লোঁ, কি কৰোঁ আৰু মানুহজনে এনেকৈ থেপেচি বুলি কয়, মোৰ বৰ বেয়া লাগে দেই, মোৰ যাবলৈ মন নোহোৱা হ'ল আৰু ভাতবিলাক বেছিকৈ খাওঁ নহয়, সোৱাদ পালে আগে গোটেইবাৰে পেটটো ভৰাই খাই দিওঁ, সেইকাৰণে মতা হৈ গ'লোঁ নহয়, এইবাৰ আৰু খীনাবই লাগিব, মানুহজনক একেবাৰে দেখুৱাই দিব লাগিব, খীনাই শ্লিম বডি হৈ কইনা কাপোৰৰ দৰে, মানুহজনে যে একেবাৰে কেটেঙা, ইচ্ছা কৰিলে মতা হ'ব নোৱাৰে, মইতো ইচ্ছা কৰিলে খীনাব পাৰিম ন, সেইকাৰণে চিন্তা নকৰোঁ আৰু মনটো বেয়া নকৰোঁ, আঠমঙলালৈ যাব লাগে, ইস্ত্ৰিটো সোনকালে দি দিওঁ। মতি হ'লে কি হ'ব, মইতো ধুনীয়াই ন, মানুহবিলাকে মোক ইমান ভাল পায় ন, মোক চাই একে ৰ লাগি থাকে, মই ধুনীয়া বহুত। তাতে আৰু মোৰ স্বভাৱ চৰিত্ৰ চব ভাল নহয়, সেইকাৰণে আৰু মই নিজকে বেয়া বুলি নাভাবোঁ আৰু।